হেল্ল' এভৰিৱান, আজি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ। আচলতে হোষ্টেলৰ পৰা বহুত দিন ধৰি যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱা হোৱা নাছিলে। আজি ফাইনেলি মিলি গ'ল, সকলোখিনি চব মিলি গ'ল। আচলতে আমি আজি ট্ৰেইনেৰে যাম, গতিকে আমি গোটেইখিনি আহি ষ্টেচন পালোহি। অলপ টাইম ৱেইট কৰাৰ পিছত ট্ৰেইন আহি পালেহি আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ দৰে কাৰ বাৰু খিৰিকীৰ কাষৰ ছিটটো খুব প্ৰিয়, তাতে আকৌ ডাৱৰীয়া বতৰ। খিৰিকীৰ কাষত বহি বৰষুণৰ আমেজ লৈ ক'ৰবালৈ যোৱাৰ মাদকতাই সুকীয়া, নহয়নে বাৰু? তাৰপিছতে আহি পেলাই ষ্টেচন পালোহি আৰু তাৰ পৰাই কামাখ্যা মন্দিৰলৈ গ'লোঁ। মন্দিৰ গৈ ধূপ চাকি জ্বলাই মনৰ যি উদ্দেশ্য বা আশা আছিলে, সেই আশালৈ মা কামাখ্যাৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। আমাৰ গৈ পোৱা অলপ দেৰি হোৱাৰ বাবে ভিতৰত সোমাব পৰা নগ'ল, মানে বহুত বেছি দেৰি হৈ যাব আৰু হোষ্টেল আহি সোমাব লাগিব সোনকালে। গতিকে মন্দিৰৰ চৌপাশ ঘূৰি আমি তাৰ পৰা ওলাই খাবলৈ আহিলোঁ। খাই বৈ উঠি যিহেতু হোষ্টেললৈ আকৌ ট্ৰেইনেৰে যাম, গতিকে ষ্টেচনলৈ আহিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।